আঙ্কল ও বাবু তোমার পরীক্ষা না আজি আজি তো পরীক্ষা আরম্ভ দাদা ভালকে দিবা পরীক্ষাটো আর নহয় যাব পা তাকেতো অ আঙ্কল অ মই কলম কেইটামান ব্যস্ত আনিছিলো মানে এই মেট্ৰিক পৰীক্ষা বুলি চবে মোক কলম দিছিল শুভেচ্ছা জনাইছে মানুহগেলাই শুভেচ্ছা কলম তুমি বেছি পাইছ মানে ইমান কলম মই কি কৰিম এটা কলম দিয়ে পৰীক্ষা লিখিম ভাল ভাল বস্তু দিছি আমি কিয় দেখো অ এটা কথা নহয় তুমি বেছি কে লাগে কচোন তোমাৰ গাঁৱৰ লগ বন্ধুৰ জন্মদিন আহুজা নামেলাখান আহি থাকে নহয় তাতে তুমি তো উপহাৰ দিব পাৰিলা হয় এইটো ভাল কথা নাই তোমাৰ আৰু এটা কথা মই যদি ৰাখো তুমি কিন্তু সেই দাম নাপাও হ'ব আঙ্কল কথা নাই এইটো কলমৰ দাম এনে 10 টাকা 8 টাকা দিলেও হ'ব মোক তোমাৰ আৰু গম পোৱা হৈছি তোমাৰ কি ৰিজাল্ট কৰবা কিন্তু পৰীক্ষা দিবা গম পাইছো হ'ব যা এটা কাম কৰবা ঘৰত আছে না আৰু কলম আছে আৰু কেইদিনমান আছে নহয় পৰীক্ষা আৰু তে লৈ আহিবা দাম কিন্তু সেই দাম নাপাৱা মই কৈ দিলো হ'ব 8 টাকা দিলেও আৰু যাওঁতে সোমাই যাবা পইচা দুইটা দিলে ভাল নহয় যা পৰীক্ষা দিবা যাবা তুমি পইচা কি কৰ যাওঁতে সোমাই যাবা পইচাটো লৈ যাবা হিচাপটো ৰাখছ না নাই দিন দক মই মানে নগেনৰ দোকানত তো মামি শুনা 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 তোমাৰ হিচাপটো দেখি ৰাখছ না নাই তুমি আছে হিচাপ কলম কাটি দিছ জ্যামিতি এটা সেই হিচাপটো ৰাখা তুমি যাওঁতে সোমাই যাবা লৈ যাবা এনেকে যতে দি যাম মই শুনাচোন নালগে নালগে